এখন গাঁৱত এজন ধোবী বাস কৰিছিল। তেওঁৰ ঘৰ পহৰা দিবৰ বাবে এটা কুকুৰ আৰু দৈনন্দিন কামৰ বাবে গাধ এটা ৰাখিছিল। সি গাধটোৰ পিঠিত বহুতো বোজা কঢ়িয়াই লৈ ফুৰিছিল। এদিন ৰাতি ধোবীজনে ঘৰত শান্তিৰে শুই থাকোঁতে চোৰ আহিল। ধোবীৰ গাধ আৰু কুকুৰটো চোতালত বান্ধি থোৱাৰ অৱস্থাত চোৰটোৱে সোমাই আহিল, কিন্তু কুকুৰটোৱে মালিকক সতৰ্ক কৰি নিদিলে। গাধটোৱে কুকুৰটোক ক'লে, বন্ধু, চোৰৰ আগমনৰ বিষয়ে মালিকক অৱগত কৰোৱাটো আপোনাৰ কৰ্তব্য, কিয় তাক তুলি লোৱা নাই? গাধটোৰ কথা শুনি কুকুৰটোৱে ক'লে, আজিকালি মালিকে মোক যত্ন নকৰে আৰু খাদ্যও খাব নিদিয়ে, তেন্তে মই কিয় মোৰ কৰ্তব্য পালন কৰিম? কুকুৰটোৰ কথা শুনি বধিৰ গাধটোৰ এটা আইডিয়া মনলৈ আহে আৰু তেওঁ ভাবে, যদি মই মালিকক চোৰৰ আগমনৰ বিষয়ে সতৰ্ক কৰি দিওঁ, কিজানিবা মোক তাৰ উপহাৰ স্বৰূপে পেট ভৰ্তি কৰি খাদ্য খাবলৈ দিব। এনেদৰে ভাবি বধিৰ গাধটোৱে পূৰ্ণ বেগেৰে কান্দিবলৈ ধৰিলে। গাধটোৰ মাত শুনি চোৰটোৱে পলাই যায়, কিন্তু গভীৰ টোপনি থকা ধোবীজনে গাধটোৰ মাত শুনি সাৰ পায় আৰু লাঠি এটা লৈ গাধটোক মাৰিবলৈ ধৰে। বেচেৰা গাধটোৱে উপহাৰটো পাই মাতে বন্ধ হৈ পৰে।